নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ এটি কেকৰ ৰেচিপি লৈ আহিছোঁ। আহক তেনেহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে 1 কাপ চেনি মই গুড়ি কৰি লৈছোঁ। গাখীৰ লৈছোঁ আধা কাপতকৈ কম। ৰিফাইন তেল লৈছোঁ আধা কাপ। চকমেল লৈছোঁ মই 1 চামুচ। কণী লৈছোঁ 2টা। ময়দা লৈছোঁ 1 কাপ। আৰু লৈছোঁ বেকিং পাউডাৰ আধা চামুচতকৈ কম আৰু কেইটিমান কিচমিচ লৈছোঁ। প্ৰথমতে মই কণী 2টা ভাঙি হাতেৰে চামুচেৰে মই ফেটি লম। তাৰ পিছত ইয়াত দিছোঁ মই গুড়ি কৰি লোৱা চেনিখিনি। এতিয়া মই গোটেইখিনি দি দিম। এয়া দিছোঁ মই ময়দাখিনি। বেকিং পাউডাৰ দিছোঁ। একেলগে চকমেটখিনিও দিছোঁ। আৰু দিছোঁ ৰিফাইন তেলখিনি। এতিয়া মই শেষত গাখীৰখিনি দি গোটেইখিনি ভালকৈ মিহলাই লৈছোঁ। আৰু এতিয়া গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। তাৰপিছত এটা মই ষ্টীলৰ বাটি লৈছোঁ। বাটিটোত অলপ মই ৰিফাইন তেল সানি লৈছোঁ। নৰ্মেল কাগজ এখন মই বাটিটোৰ জোখত এনেকৈ গোলকৈ কাটি লৈছোঁ, যাতে মিশ্ৰণখিনি বাটিটোত লাগি নধৰে। এতিয়া মিশ্ৰণখিনি মই বাটিটোত ভৰাই লৈছোঁ। মিশ্ৰণখিনি আচলতে বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, তাৰ মাজতে থাকিব লাগে। বাটিটো অলপ ঠেকেচি দিছোঁ মিশ্ৰণখিনি সমান হৈ যাবৰ কাৰণে। তাত দিছোঁ এতিয়া মই কিচমিচ কেইটা। আৰু 10 মিনিট আগতে মই এয়া কুকাৰটো গেছ জ্বলাই একেবাৰে কম জুই কৰি তাত মই আধা বাটি নিমখ আৰু এখন গেছৰ চুলাৰ প্লেট দি দিছোঁ গৰম হ'বলৈ। তাত এতিয়া মই বাটিটো বহাই দিছোঁ আৰু গেছৰ জুইটো একেবাৰে কম কৰি দিছোঁ। আৰু কুকাৰটোৰ ৰাবাৰ আৰু হুইচেলটো খুলি দি ঢাকনিখন মাৰি দিছোঁ। এতিয়া মই 30 মিনিটৰ পিছত এয়া খুলি চালোঁ। ইমান ধুনীয়াকৈ ফুলি উঠিছে আৰু এখন মই চুৰিৰে চেক কৰি চাইছোঁ, চাফা হৈ আহিছে চুৰিখন। আৰু এতিয়া মই এটা কাটি দেখাইছোঁ। তেন্তে বন্ধু বান্ধৱীসকল, যদি আজিৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ ভিডিঅ' যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।